ওয়েলকাম জনাইছোঁ মই নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ কি খবৰ নিশ্চয় ভাল বৰ্তমান মোৰো ভালেই আৰু আজি মই ভাবিছোঁ ৰেচিপি এটা শ্বেয়াৰ কৰিম ৰেচিপি মানে কি পিটিকৰ ৰেচিপি যেহেতু এতিয়া ঠাণ্ডা বতৰ হৈয়ে আছে ঠাণ্ডা বতৰত পিটিকা খাই বহুত বেছি ভালে লাগে আপোনালোকে সবেই গমেই পায় আৰু মই যোনকেইটা পিটিকা আজি শ্বেয়াৰ কৰিম সেইকেইটা মানে মই আগতে খাই পাইছোঁ বহুত বেছি টেষ্টি লাগে সেইটো কাৰণে ভাবিলোঁ আপোনালোকৰ মাজতো শ্বেয়াৰ কৰোঁ বুলি সো এতিয়া পিটিকা কেইটাৰ কাৰণে বস্তুকেইটা ৰেডি কৰোঁগৈ সব ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাই থাকিব লেটছ গো আৰু ফাৰ্ষ্টতে এইফালে মই ছিঙিব আহিছোঁ অম্বে পাতটো অসমীয়াত নে মিচিঙত নে কয় মই নাজানো আমাৰ মতে মিকাজি বুলি কওঁ ফাৰ্ষ্ট টাইমতে এইটো মই ছিঙিব আহিছোঁ আমাৰ বাৰীত এইটো ছিঙি লওঁ তাৰপিছত এইফালে আমাৰ এইবাৰ লাই শাকৰ খেতি মানে নাই ইমানকৈ এইফালে সৰু সৰু কেইটামান লৈ লৈছোঁ ইয়াৰে পৰাই কোমলীয়া পাতকেইটা ল'ব লাগে পিটিকাৰ কাৰণে তেতিয়া বেছি ভাল লাগে মানে ইয়াৰ পৰা এটাতো লৈ লৈছোঁ আৰু নাই এইটো এটা আছে বৰ বেছিও নালাগে জাষ্ট এটা দুটা আৰু পিটিকাৰ কাৰণে এইফালে এইকেইটা পালোঁ আৰু এইফালে বিলাহী হোৱা নাই আৰু ফুল হৈ আহিছে এইকেইটা আৰু এইফালে আছে বেঙেনা জলকীয়া এইবোৰ হোৱাগৈ নাই সৰু সৰু হৈ আছে এইফালে চাওক এতিয়া মই মচন্দৰী লৈছিলোঁ সৰু সৰু এটামান আছে এইকেইটা ছিঙি লওঁ মচন্দৰী পাত নাই নেকি এটা দুটামান আছে সেয়া হৈ যাব আৰু এইফালে মাছ চব্জি বনাবৰ কাৰণে এইটো কি টেঙা বুলি কয় কিবা এটা পাত নল টেঙা নে কিবা এটা পাত কয় এইটো ছিঙি লৈছোঁ মাছৰ কাৰণে এইফালে কচু আজিকালি কচুও নাই এটা দুটা আছে ইয়াৰে মাছকেইটা এইফালে চাওক মই কচু এইকেইটাই পাইছোঁ নায়ে মানে বাৰীটোত পথাৰত যোৱা হ'লে পালোঁ হয় কিন্তু এইকেইটাই হৈ যাব আৰু পিটিকাহে বনাম আৰু এইটো তুলসী পাতটো বহুত বেছি ভাল লাগে পিটিকা কৰি আৰু এইফালে চাওকচোন গৰুটো মোক গোটেই পিটিকা বস্তুকেইটাই খাই পেলালে এইটো বেঙেনা ছিঙি লৈছোঁ বেঙেনা দুটামান লাগি আছিলে বেঙেনা পিটিকা কৰিবলৈ এটা দুটামান লৈ লৈছোঁ আৰু ইয়াৰ পৰা এইফালে কলপাত এইকেইটা হ'ব আহিছোঁ আমাৰ ইয়াতে আছে ইয়াৰ এটা কলপাত এটা লৈ লওঁ আৰু ইফালে চাওক এইটো মই বস্তু লৰকেইটা এনেকুৱা বিচাৰিছোঁ আৰু এইফালে চাই লওক মোৰ সামগ্ৰীবোৰ মানে বাৰীৰ বস্তুৱে এইকেইটা বাৰীৰ চব্জি হয় গোটেইকেইটা এইটো লাই পাত আৰু এইফালে কি পাত বুলি কয় জানো এইটো কিবা টেঙা পাত এটা আৰু এইটো চাওক আপোনালোকে জনাবচোন এইটো কি পাত বুলি কয় আৰু এইফালে লাগিব অম্বি পাত এইটো আমাৰ মিকাজি বুলি কয় আৰু এইফালে এইটো লাগিব বন্ধাকবি আৰু কচু যদি পাতত দি খাম ফাৰ্ষ্ট টাইম আৰু এইফালে আছে তুলসী আৰু এইকেইটা চাৰিটামান আৰু বেঙেনা আছিলে এইকেইটাক লৈ আনিছোঁ পিটিকা বনাবলৈ আৰু এইফালে পিঁয়াজ লাগিব নহৰু বিলাহী আদা জলকীয়া এই গোটেইকেইটা এতিয়া লাগিব মোক পিটিকাৰ কাৰণে চ' আজি ভিডিঅ'টো বহুত বেছি স্পেচিয়েল হ'ব কৈ আছে আৰু এইকেইটা পিটিকা খাই বহুত বেছি টেষ্টি লাগে আৰু ইয়াত লাগিব মোৰ নামচিংটো বৰ্তমান ইয়াত ৰেডি হোৱা নাই নামচিং আৰু মাছত খৰিকা দিয়া মাছ মানে গোটেইকেইটা আজি মই পিটিকা বনাই আপোনালোকক দেখাই আছোঁ বহুত বেছি মানে ভিডিঅ'টো বহুত বেছি ভাল লাগিব আৰু আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব এইফালে কলপাতকেইটা এনেকুৱা কৰি লোৱা মেইন কাৰণটো হৈছে এনেকুৱা কৰি ল'লে কলপাতকেইটা পাতি নাযায় আৰু এইফালে আদা নহৰু জলকীয়া গোটেইকেইটা পিচি লৈছোঁ মানে বেছি মিহিকৈ নহয় মানে ৰাফলি কৰিম আৰু এইফালে চাওঁ কচু পাতত দিবলৈ নামচিং দিছোঁ কচু দিছোঁ আদা নহৰু পিচি লোৱাটো দিছোঁ আৰু এইফালে জলকীয়া দুটামান এনে কিবা কিবি পিটিকাৰ কাৰণে দি দিছোঁ আৰু এইকেইটা এতিয়া আলু আৰু এইফালে ভাততে দি দিছোঁ আৰু কচুকেইটা পানী মেলি ভাতত এতিয়া দি দিম এনেকৈ হৈ যাব আৰু ইফালে বনাই আছোঁ মাছৰ চব্জি মানে বইল মাছ খাম আমি নদীৰ মাছ তেতিয়া বইলে ভাল লাগিব এইফালে পানী দিছোঁ নিমখ আৰু জলকীয়া এইফালে নামচিঙকো দিয়াতে আদা নহৰু অলপ দি দিছোঁ আৰু এনেকুৱা পানী অলপ দি দিছোঁ তাৰপিছত পানী মানে এনেকুৱা জুইৰ মাজত ভৰাই দিছোঁ আৰু ইয়াৰ কাম কৰিবলগীয়া পানী কামেই নাই এনেকৈ হৈ যাব
আৰু ইফালে বিলাহী আৰু বেঙেনা দুটাও কৰি লৈছোঁ লগতে, মানে এইফালে চব্জি হৈ আছে, এইফালে এইকেইটা হৈ আছে, গোটেইকেইটা বস্তু একেলগে কৰি আছোঁ মই। আৰু বেঙেনাটো এনেকুৱা কৰি লৈছোঁ আৰু গোটেইকেইটা পিটিকাৰ কাৰণে। আৰু এইফালে এতিয়া চব্জিটো দি দিছোঁ, কিবা চব্জিত পাতটো দি দিছোঁ। আৰু ইফালে চাওক মই পিটিকা বনোৱা ৰেডি কৰিছোঁ। আৰু ইফালে পিঁয়াজ কাটিছোঁ, আৰু ইফালে বিলাহীটো কাটি লৈছোঁ। আৰু এইটো পিটিকাটো বনাম মই কবি, বন্ধাকবি, আলু, বিলাহী, পিঁয়াজ এইকেইটাই আৰু এনে চিম্পুলকৈ এটা আপোনালোকে চবেই খায়ে। আৰু ইফালে চাওক গোটেইকেইটা কাটি মেলি এতিয়া পিটিকা কৰিছোঁ। আৰু ইয়াততো নিমখ জলকীয়া গোটেইকেইটা দি দিওঁ, গোটেইকেইটা দি মেলি ইফালে চাওক মোৰ পিটিকা ৰেডি, মানে ফাৰ্ষ্টৰ পিটিকাটো ৰেডি হৈ গৈছে। এইফালে চাওক আৰু ছেকেণ্ডতে এইটো অমলি পাতটো কাটি লৈছোঁ সৰু সৰুকৈ, তাৰপৰা পিঁয়াজ দি দিছোঁ ইয়াতে, একেই আৰু পিঁয়াজ দিছোঁ, তাৰপৰা ইয়াতে দিছোঁ জলকীয়া দিছোঁ, ইয়াত একো দিবলগীয়া নাই, আলু বইল কৰা আলু দি দিছোঁ, নামচিং অলপ দি দিছোঁ, আৰু বিলাহী পূৰা সেইকেইটাৰ লগত পিটিকা। এইফালে চাওক অমলি পিটিকা ৰেডি, এইফালে এইটো পিটিকা ৰেডি হৈ গ'ল। আৰু লগতে এইটো মাছটো মই খৰিকাত দিবলৈ খৰিকাত লগাই লৈছোঁ। খলিহনা মাছ আছিলে, খলিহনা মাছে মই এতিয়া জুইত দি দিম, খৰিকাত দি মেলি। আৰু এইফালে মোৰ চব্জিটো হৈ গৈছে বৰ্তমান। আৰু ইফালে লাই পাতটো সৰু সৰুকৈ কাটি লৈছোঁ, ইয়াতো জলকীয়া দি লৈছোঁ, আৰু ইয়াতো পিঁয়াজ দিব লাগিব, পিঁয়াজকেইটা কাটি লৈছোঁ সৰু সৰুকৈ। ইয়াৰ পিছত দিছোঁ নিমখ, আৰু অলপমান তেল দি দিছোঁ। আৰু ইফালে খৰিকাত দিয়া মাছটো এটা লৈ লৈছোঁ, মাছ আৰু নামচিং অলপ দিছোঁ বাৰু, সেইটো ভিডিঅ'ত নাহিলে, আৰু আহিলে। আৰু ইফালে মাছৰ কাঁইটটো গুচাই লৈছোঁ, আৰু গোটেইকেইটা এতিয়া পিটিকা কৰিম। আৰু এইটো লাই মাছ, নামচিং, পিঁয়াজ, জলকীয়া গোটেইকেইটা পিটিকা। আৰু এইফালে চাই লওক আৰু ইফালে এইটো লাই পিটিকাও ৰেডি হৈ গৈছে। আৰু ফাইনেলি এইফালে পাতত দিয়া কচু হৈ গৈছে। এইফালে চাওক ইমান ধুনীয়াকৈ হৈ গৈছে, মই কিন্তু আগতে এনেকুৱা কৰা নাছিলোঁ দেই, ফাৰ্ষ্ট টাইম এইটো কৰিছোঁ এনেকুৱা, কিন্তু হৈ গৈছে। আৰু এইটো খুলি চাওঁচোন এতিয়া কেনেকুৱা লাগে, মানে আগতেতো মই কৰি পোৱা নাই। আৰু এইফালে চাওক ইমান ধুনীয়া স্মেল এটা আহিছে, মানে বহুত বেছি, মানে স্মেলটো মানে একদম নাকত সোমাই গৈছে, বহুত বেছি ভাল লাগিছে, খাইটো বহুত টেষ্টি লাগিব চাগে দেই। এইফালে চাওক গোটেইকেইটা এতিয়া প্লেট এটা উঠাই লৈছোঁ। আৰু ইয়াত দিবলগীয়া একো নাই, গোটেইকেইটা দিলোঁৱে আগতীয়াকৈ, নামচিং মাছ চবকেইটা দিলোঁৱে। এতিয়া এইটো জাষ্ট পিটিকাটো কৰি লওঁ এইফালে মোৰ এইটো পিটিকাও হৈ আছে। আৰু এইফালে ফাইনেলি হৈ গ'ল কচু পিটিকা। এইটো চাওক। আৰু এইফালে এইটো বেঙেনা পিটিকা দিছোঁ, নামচিং অলপ দিছোঁ, আৰু বইল কৰা আলু, বিলাহী, তাৰপৰা একো দিবই নালাগে, এইটো চিম্পলি এইকেইটা দিলেই হ'ল। এইফালে চাওক বেঙেনা পিটিকা। আৰু জলকীয়া আৰু নিমখটোতো সেইটো দিবই লাগিব বাৰু। আৰু এইফালে চাওক মোৰ বেঙেনা পিটিকা ৰেডি। আৰু এইটো চাওক, এইটো মচুন্দৰী অলপ তেল দি লৈছোঁ, আৰু এটা মাছ লৈ লৈছোঁ, আৰু নামচিং অলপ দিছোঁ, তাৰপৰা বিলাহী পূৰা অলপ লৈ লৈছোঁ, জলকীয়া, পিঁয়াজ এইকেইটা এতিয়া পিটিকা কৰিম। ইয়াতো একেটাই আৰু গোটেইকেইটা বস্তু একেই আৰু, কিন্তু সেইটোকে আৰু বেলেগকৈ আৰু পিটিকা বনাইছোঁ। আৰু মচুন্দৰীৰ নিচিনাকৈ এইটো তুলসী পিটিকাটো, সেইটো কাৰণে মানে গোটেইকেইটা ভিডিঅ' নকৰিলোঁ, জাষ্ট একেই আৰু ছেম বস্তুকেইটাই দিছোঁ। আৰু এইফালে মোৰ তুলসী পিটিকা ৰেডি।
আৰু এইফালে চাওক আলু নামচিং বিলাহী মাছ আদা নহৰু এইফালে জলকীয়া নিমখ গুটিকেইটা এটা মানে চিম্পুল মানে কি গুটিকেইটা অলপ বাচি আছিলে মানে পিটিকা কৰি তাৰে মানে গুটিকেইটা বাচি থকাৰ মানে গুটিকেইটা মিক্স কৰি এটা মানে এইটো মিক্সাৰ নিচিনা আৰু মিক্সাৰ পিটিকা এটা এইফালে চাওক মিক্সাৰ পিটিকাটো আৰু এইটো পিটিকা অলৰেডি হৈয়ে গৈছে আৰু মোৰ গুটিকেইটা পিটিকা এতিয়া আৰু এইফালে চাই লওক এইটো পিটিকাও ৰেডি এইফালে চাওক মোৰ স্পেচিয়েল আইটেম মানে স্পেচিয়েল ডিছ এইফালে চাওক গুটিকেইটা একেলগে বহুত বেছি ভাল লাগিছে মই চবকেইটা অলপ টেষ্ট কৰি চাইছিলোঁ গুটিকেইটা বহুত বেছি ভাল লাগিছে মানে স্পেচিয়েলি এইটো মচুন্দৰী আৰু নামচিং পিঁয়াজ এনেকুৱা বিলাহী চিলাহী এইটো বেছি ভাল লাগিছে গুটিকেইটা ভালেই লাগিছে আৰু এইটো কচুটো বহুত বেছি ভাল লাগিছে মানে আৰু আপোনালোকক এটা এটাকৈ কৈ দিম তাতে আছে ইয়াত কচুত আছে বিলাহী পুৰি লৈছোঁ মানে এক্সট্ৰাকৈ সেইটো বিলাহী আদা নহৰু অলপ নামচিং আৰু দিছোঁ জলকীয়া এইবোৰ আৰু জালুক সেইবোৰৰ লগত এইটো পাতত দিছোঁ বহুত বেছি টেষ্টি লাগিছে আৰু এইফালে চিম্পলি কবি আদা আৰু পিঁয়াজ বিলাহী এইকেইটা চাটনি আৰু ইয়াত আছে তুলসী পাত তুলসী নামচিং পিঁয়াজ আৰু জলকীয়া নিমখ ইমানে আৰু অলপ তেল দি দিছোঁ আৰু এইটো আছে মচুন্দৰী নামচিং পিঁয়াজ জলকীয়া ইয়াতো অলপ তেল দি দিছোঁ ইমানে আপোনালোকৰ যদি ধনিয়া পাত থাকে তেতিয়াহ'লে দিব আমাৰ মানে ধনিয়া পাত মই খাই বেয়া পাওঁ সেইটো কাৰণে দিয়া নাই আৰু ইয়াত আছে চিম্পলি আছে বিলাহী পিঁয়াজ আৰু মাছ নামচিং এইকেইটা পিটিকা আৰু এইটো বহুত চিম্পুল আৰু ইফালে আছে লাই শাক কাটি লৈছোঁ সৰু সৰুকৈ তাৰপৰা আছে পিঁয়াজ অলপ দি দিছোঁ তেল জলকীয়া নামচিং আৰু মাছ এইটো আৰু ইফালে আছে এইটো কি আছিলে এইটো অম্বে পাতটো নামটো আমাৰটো এইটো কি কয় মিখাজি বুলি কয় ইয়াত আছে আলু মিখাজি আৰু বিলাহী নামচিং মাছ পিঁয়াজ আৰু অলপ তেল দি দিছোঁ আৰু ইফালে আছে বেঙেনা পুৰি লোৱা বেঙেনা আৰু মাছ পুৰি লোৱা নামচিং আৰু এইফালে বিলাহী পুৰি লৈছিলোঁ পিঁয়াজ অলপ তেল দি দিছোঁ আৰু এইকেইটা চাওক মোৰ স্পেচিয়েল ডিছটো আজি এইফালে 8 পিচ মোৰ পিটিকা এইটো চাই লওক আজি ঠিকছে খাব লাগিব আৰু এইফালে চাওক মোৰ 8 পিচ পিটিকাৰে মই এতিয়া ভাত খাম গোটেইকেইটা ৰেডি হৈ গৈছে এতিয়া এইফালে চাওক মেইন দালিখন এইখনেই মোৰ আজি মই চব্জি নলওঁ আৰু এনেকৈ খাই ল'ম আৰু ফাইনেলি গাইজ মই এতিয়া খাই বৈ হৈ গ'ল আৰু পিটিকাকেইটা কৈছোঁ নহয় বহুত বেছি টেষ্টি আমেজিং মানে ক'বই নালাগে মানে ইমান বেছি টেষ্টি হৈছিলে মানে মই নিজে মানে ভবা নাছিলোঁ ইমান বেছি টেষ্টি হ'ব কিন্তু বহুত বেছি মই জোখতকৈ মানে বহুত বেছি টেষ্টি হৈছে মানে যিমান ভাবিছিলোঁ তাতছে বেছি টেষ্টি হৈছে স্পেচিয়েলি মোৰ চবতছে বেছি ভাল লাগিলে কচু যোনটো নেকি পাতত দি কচু নামচিঙৰ লগত দিছিলোঁ সেইটো বহুত বেছি ভাল লাগিলে মানে মই অকলে খাই দিলোঁ নেকি গোটেইকেইটা আৰু ইফালে নামচিঙৰ লগত মাছ আলু বিলাহী এইকেইটা চবকেইটাই ভালেই লাগিছে স্পেচিয়েলি কচুটো বেছি ভাল লাগিলে আৰু আপোনালোকে কোনে পিটিকা খাই ভাল পায় প্লিজ জনাবচোন আৰু যোনে নেকি পিটিকা খাই ভাল পায় তেওঁলোকৰ কাৰণে কিন্তু ৰেচিপিটো মানে পিটিকাৰ ৰেচিপিটো বহুত বেছি স্পেচিয়েল হয় কাৰণ গোটেইকেইটা নহয় 8টা আইটেমটো বনাইছোঁ 8টাৰ ভিতৰত আপোনালোকৰ এটা হ'লেও ভাল লাগিব চাগে আৰু আপোনালোকে যোনে ভাল পায় মানে এবাৰ হ'লেও এনেকুৱা ট্ৰাই কৰি চাব বহুত বেছি ভাল লাগিব মোৰো যেনেকুৱা ভাল লাগিছে আপোনালোকৰো ভাল লাগিব আপোনালোকে একবাৰ ট্ৰাই কৰি চাব মোৰ নিচিনাকৈ পিটিকাটো আৰু গোটেইকেইটা পিটিকা মই নিজে মানে চাওঁ বেলেগৰ ভিডিঅ' নাচাওঁ বুলি কোৱা নাই বাট হ'লেও মই এতিয়া মানে যেতিয়া পিটিকা বনাইছোঁ তেতিয়া কাৰো মানে ভিডিঅ' চোৱা নাই কেনেকৈ কি কৰিম সেয়া অলপো মানে চোৱা নাই নিজে কৰিছোঁ যি কৰিছোঁ সেয়া আৰু ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছোঁ আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এণ্ড বাই বাই এভৰিৱান গুড নাইট আকৌ এটা নতুন ভিডিঅ' সৈতে আপোনালোকৰ মাজত আহি আছোঁ বাই বাই